আকৌ সত্যৰঞ্জন বৰাৰ ডিজিটেল প্ৰশ্ন। এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সত্যৰঞ্জন বৰাৰ ডাইৰেক্ট প্ৰশ্ন। উচ্ছেদক নাটক বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। যিসকল মানুহক বাংলাদেশী বুলি কৈ উচ্ছেদ কৰিছে সেইসকল বাংলাদেশত গ'লনে? 2016 চনৰ পৰা বৰ্তমানলৈকে কিমান মানুহক উচ্ছেদ কৰা হৈছে সেই হিচাপ দিব লাগিব হিমন্ত বিশ্ব শৰ্মাই সত্যৰঞ্জন বৰাক। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মালৈ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ডাইৰেক্ট প্ৰশ্ন। চাওঁ আহক সত্যৰঞ্জন বৰাই আৰু কি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আজি ডিজিটেলি আপোনাক অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগক আমি এই প্ৰশ্ন কৰিব খুজিছোঁ, এই প্ৰশ্ন তুলিছোঁ। আপুনি বিশেষকৈ 2021 চনৰ পৰা, এতিয়া 21 চন বুলি ক'লে কোনোবাই হয়তো বেয়া পাব পাৰে, 2016 চনৰ পৰাই আপোনালোকে যিমানবোৰ উচ্ছেদ কৰিলে সেই উচ্ছেদ কৰা মানুহবোৰক আৰু যিসকলক অবৈধ বেদখলকাৰী বুলি কৰিছে আৰু যিসকলক আপোনালোকে সংবাদ মাধ্যমৰ আগত বাংলাদেশী মুছলমান বুলি কৈ পেলাই উচ্ছেদ কৰিছে তেওঁলোকৰ হিচাপ লাগে। তেওঁলোক ক'ত গ'ল? কাজিৰঙা উচ্ছেদ কৰা বাংলাদেশীখিনি ক'ত গ'ল? তেওঁলোকক বাংলাদেশলৈ পঠিওৱা হ'লনে? আমি তেওঁলোকক কাজিৰঙাৰ পৰা উঠাই ঢিং, মৈৰাবাৰী, খাৰুপেটীয়া, ধুবুৰীৰ আদি কোনোবা ঠাইত সংস্থাপিত কৰাটো বিচৰা নাছিলোঁ। আমি তেওঁলোকক সম্পূৰ্ণৰূপে অসম ভাৰতৰ পৰা বহিষ্কাৰ কৰাটো বিচাৰিছিলোঁ। গৰুখুটিত আপোনালোকে উচ্ছেদ কৰিলে, সেই বাংলাদেশী অবৈধ বাংলাদেশীখিনি ক'লৈ গ'ল? তেওঁলোকক যদি তেওঁলোকক বহিষ্কাৰ কৰিছে তাৰ নথি, তাৰ হিচাপ আমাক লাগে। যদি কৰা নাই তেওঁলোকক ক'ত সংস্থাপিত কৰিছে তাৰো হিচাপ আমাক লাগে। জামুগুৰি হাটত উচ্ছেদ কৰিছিল সেই লোকসকল ক'লৈ গ'ল? তেওঁলোকক কেনেকৈ সংস্থাপিত কৰা হ'ল? কাৰণ কালি এটা বিষয়ৰ ওপৰত মই মোৰ পেজত এটা পোষ্ট কৰিছিলোঁ যে উচ্ছেদৰ নামত নাটক কৰি থকা নাটক বন্ধ কৰিব লাগে, উদ্দেশ্য প্ৰণোদিত হৈছে এই উচ্ছেদ। তেতিয়া এজন চৰকাৰী বিষয়াই মোলৈ ফোন কৰিছে আৰু ফোন কৰি পেলাই কৈছে সকলোকে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰি থকা হৈছে। এজন চৰকাৰী বিষয়াৰ বক্তব্য মোৰ তাত আছে যে সকলোকে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হৈছে। যিহেতু সংস্থাপন দিবই লাগিব, তাৰ আগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা উচ্ছেদৰ নামত এখন নাটক কৰি পেলাই আৰু এইটো ৰাইজক দেখুৱাব খুজিছে যে এটা উচ্ছেদ কৰিছে, কিন্তু পিছত আকৌ উচ্চতম ন্যায়ালয়ৰ অজুহাত দেখুৱাই তেওঁ উচ্চতম ন্যায়ালয়ক সম্পূৰ্ণ দুখটো জাপি দি তেওঁ বিভিন্ন হিউমেন ৰাইটছ, মানৱ অধিকাৰৰ কথা কৈ পেলাই তেওঁ পুনৰ সংস্থাপিত কৰিব। কিন্তু মানুহৰ আৱেগটো জয় কৰিবলৈ চেষ্টা কৰিছে আৰু মূল কথাটো হ'ল এই মানুহখিনিক আচলতেই সংস্থাপন কৰা এটা প্ৰক্ৰিয়া চলিছে। এইটো মোৰ বক্তব্য নহয়, অসমৰ এটা ৰাজহ চক্ৰৰ এগৰাকী বিষয়াৰ বক্তব্য। গতিকে সেই বক্তব্য আপুনি মই তেনেকৈ ওলাই কৰি দিব পৰা বক্তব্যটো নহয় বন্ধুবৰ। গতিকে আপোনালোকক এই কথাখিনি কৈছোঁ, আপোনালোকে শুনক, আপোনালোকে বুজক, আপোনালোকে অনুভৱ কৰক। আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি কৈছোঁ আপোনালোকে সঠিক হিচাপ অসমৰ ৰাইজক জনাওক।